খানা খোৱাৰ পিছত ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰাখিল, এইটো ছেমি ইণ্টেনচিভ। তাৰপিছত ইণ্টেনচিভ চিষ্টেম হ'ল আবদ্ধ পদ্ধতি। আবদ্ধ পদ্ধতিত কেনে কৰিব লাগিব, আপুনি সুন্দৰ এটা ঘৰ বনাব লাগিব, চাইণ্টিফিকলি বনাব লাগিব, জব মাপ ডাক্তৰ বা ইঞ্জিনিয়াৰৰ কাৰণে বনাব লাগিব। সেই অনুপাতে আপুনি 2 টাইম দানা দিব লাগিব, কোনফালে নালা দিব লাগিব, কোনখিনিত বান্ধিব লাগিব, কোনখিনিত আপোনাৰ খাদ্যৰ পাত্ৰটো দিব লাগিব, সেইটো হ'ল আপোনাৰ আবদ্ধ পদ্ধতি। এইখিনিলৈকে হৈছেনে? তাৰমানে আধা ঘণ্টা টাইম দিছেতো, সম্পৰ্কে যাব লাগিব। নাই নাই হ'ব, কথা নাই। তাৰপিছত আহিল আপুনি ঘৰ বনালে, বঢ়িয়াকৈ বনালে, চাইণ্টিফিক হিচাপে বনালে, আপোনাৰ নিষ্কাশন নলীটোও ভালকে থাকিব লাগিব। কাৰণ তাৰমানে আৰু গাহৰি ফাৰ্মৰ লগতে আৰু এটা আনুষংগিক বস্তু যোগাই দিছো, সেইটো হ'ল আপোনাৰ বিশেষকৈ বায়' চিকিউৰিটি। বায়' মানে হ'ল জীৱ, চিকিউৰিটি মানে হ'ল সুৰক্ষা। আপুনি যিমানে ফাৰ্ম নকৰক, যেতিয়ালৈকে আপুনি বায়' চিকিউৰিটিটো নকৰে, তেতিয়ালৈকে আপোনাৰ ফাৰ্মখন ডেভেলপ হ'ব নোৱাৰে। আমি আৰু এবাৰ আপোনালোকক মাফ খুজিছো, আমি আচলতে আজি প্ৰজেক্টৰ আমাৰ কনিষ্ঠ ভাইটিয়ে আনাৰ কথা আছিল, কিন্তু বাই চান্স ওলাইও টেবুলত থৈ আহিল, গতিকে আপোনালোকক দেখাবলৈ তাৰ বাবে আমি মাফ খুজিছো। তাৰমানে যেনেকৈ মাছৰুমো দেখিছে, আমাৰো তেনেকুৱা আছে প্ৰজেক্টৰ, কিন্তু কথা হ'ল আমি দেখাব নোৱাৰো, চৰি। তাৰমানে এতিয়া আপুনি হ'ল এই চিষ্টেমত কৰি ল'লে, এতিয়া আপুনি গাহৰি চিলেকশ্যন কেনেকৈ আৰম্ভ কৰিব, কেইটা গাহৰি আৰম্ভ কৰিব, সেইটো এক্সপিৰিয়েঞ্চ ল'ব লাগিব আপুনি কনচালটেশ্যনৰ থ্ৰুদি। আপুনি প্ৰথমতে আৰম্ভ কৰক 2টা চেজৰি, 2টা মাইকা আনিল, 2টা আপোনাৰ এটা বৰ এটা আনিল। আজিকালি অৱশ্যে চেল্ফ হেল্প গ্ৰুপ বাইদেউসকল আছে, হেৰি আছে, এটা গাহৰি মতা পোহাটো বৰ ডাঙৰ কথা। সেইটোৰ কাৰণে দানাও বেছি লাগে, হেৰিও লাগে, তাৰমানে খৰচটো বেছি হয়। তেতিয়াহ'লে আপোনালোকে চেল্ফ হেল্প গ্ৰুপ বা আমাৰ ছ'চাইটি খুলি পেলাই এটা যিকোনো বৰ এটা আনি, বৰ মানে হ'ল মতাটো বৰ বুলি কয় ইংলিছত, মতাটো আনি বুন্দা বৰ মানে কুড্ডু যি কয়, বীৰ যায় যি কয়, নেপালীত যোনে আছে বুজি পাব। তাৰমানে আনি তেখেতসকলে সমূহীয়াভাৱে পুহি ক্ৰছ কৰাৰ কাৰণে কৰি ল'ব পাৰে সেই ব্যৱস্থাটো। আকৌ অলপ স্পীডি গৈছোঁ, ক্ৰছ 2টা চিষ্টেমত কৰিব পাৰি। এটা হ'ল নেচাৰেল চিষ্টেম NS, এটা হ'ল আৰ্টিফিচিয়েল চিষ্টেম AI, আৰ্টিফিচিয়েল ইনচিমিনেশ্যন চিষ্টেম। তাৰমানে কৃত্ৰিম প্ৰজনন। তাৰমানে মতাটোৰ শুক্ৰাণু আমি ভিজিট কালেকশ্যন কৰি যেতিয়া মাইকীটো গৰম হ'ব তেতিয়া আমি ভৰাই দিব পাৰোঁ। এইটো হ'ল আৰ্টিফিচিয়েল ইনচিমিনেশ্যন বুলি কয়। আপোনালোকক জাষ্ট সাম্যক ধাৰণা দিছোঁ। আৰু এটা হ'ল NS, নেচাৰেল ছাৰ্ভিচটো হ'ল আপোনাৰ তাত এটা মাইকী লাগিবই, জীৱিত মাইকী, আৰু এটা জীৱিত মতা লাগিবই, তাৰমানে মোটা এটা লাগিব। এইটো হ'ল নেচাৰেল চিষ্টেম। আপোনালোকে 2টা চিষ্টেমতে কৰিব পাৰি, কিন্তু ডিছএডভান্টেজ আমাৰ গভৰ্ণমেণ্টে এই স্কিমটো লৈ আছে আৰ্টিফিচিয়েল ইনচিমিনেশ্যন, যেনেকৈ গৰু, ছাগলী, ভেড়া, ম'হৰ আহিছে, কিন্তু গাহৰিৰ ক্ষেত্ৰত অলপ টেকনিকেল ডিফেক্ট আছে। আমি ট্ৰেইনিং লৈছোঁ, আমি বাস্কা ডিষ্ট্ৰিক্টত 3জন ডক্টৰে লৈছোঁ। সেই ইনচিমিনেশ্যনটো কি দিগদাৰ হয়, তাত খৰচটো ডাবল হয়। তাৰমানে গাহৰিক এটলিষ্ট 2বাৰ ক্ৰছ কৰিব লাগে। আমাৰ মাইকী মানুহবিলাকে কয়, এই তোৰ গাহৰিটো 15টা দিলে, 12টা দিলে, মোৰতো মাত্ৰ 2টা, 3টা, 4টা। তাৰমানে কিবা কাৰণ এটা আছে। তাৰ মেইন কাৰণটো হ'ল কি জানেনে, একচুৱেলি গাহৰিক 2বাৰ ক্ৰছ কৰিব লাগে। তাৰমানে প্ৰথমবাৰ ক্ৰছ কৰাৰ পিছত আজি যদি গৰম হয়, সন্ধ্যাবেলাত একবাৰ দি, নেক্সট ডে আকৌ ভাটিবেলাৰ আগে আগে আৰু একবাৰ ক্ৰছ দিব লাগে। তেতিয়া তাৰমানে তাৰ যিটো শুক্ৰাণু নিক্ষিত হয়, সেই শুক্ৰাণুটো যাই পেলাই তাৰ ডিম্বাণুৰ নিঃসৰণ হোৱা সময়টো ঠিকে হয়, তেতিয়া ফাৰ্টিলাইজেশ্যন ঠিকে হয়, আৰু তেতিয়া পোৱালিৰ সংখ্যাটো বাঢ়ে। মনত থাকিবনে এইখিনি? থাকিবনে? একদম সৰু কথা, মইতো টান শব্দত কোৱা নাই, মই একদম গাঁৱলীয়া শব্দত কৈছোঁ। এই 2টা কৰিব, আকৌ একো প্ৰব্লেম নাই। এইখিনি এই 2টা চিষ্টেমত কৰিব। আমাৰ টেকনিকেল ডিফেক্টটো হ'ল কি, 2বাৰ কেৰিং কৰাৰ কাৰণে আমাৰ আৰ্টিফিচিয়েল ইনচিমিনেশ্যনৰ খৰচটো বাঢ়ি যায়। সেইকাৰণে গভৰ্ণমেণ্টে এই স্কিমটো ইমপ্লিমেণ্ট কৰাৰ কাৰণে এতিয়া ব্যৱস্থা কৰি আছে। হ'ব, এইখিনিলৈকে বুজি পাইছে? এতিয়া আমি ফাৰ্ম ঘৰো বনালোঁ, যিটো বনাই আপুনি ঘৰ বনাওক, সাধাৰণভাৱে বনাওক, বাঁহৰ বেতৰ বেৰা দি বা টিঙৰ চালিয়ে দি বনাওক। কিন্তু আপোনালোকে এটা ভুল নকৰিব, সদায় এটলিষ্ট গাহৰিটো থকা ঘৰটো অলপমান চিমেণ্ট, কংক্ৰিট বা হেৰি কি বুলি কয়, শিল বালানি ঘৰুৱাভাৱে প্লাষ্টাৰ কৰি ল'ব। সেইটোৰ পৰা কি বহুত ভাল হয়, আপোনালোকৰ চাফ চিকুণ কৰাৰ কাৰণে সুবিধা হয়। চাফ চিকুণ কৰাৰ কাৰণে আপোনালোকৰ যিটো বেমাৰ আজাৰ, সেইটোৰ পৰা হাত সাৰি থাকিব পাৰি, বুজি পাইছেনে? এইখিনি কৰিব, ভুল নকৰিব। হ'ল আপুনি ঘৰ যি পদ্ধতি নিবনাক, কমাৰ্চিয়েল বনালাক, হেৰি বনালাক, যি পদ্ধতি আপুনি ঘৰ নবনাক, এতিয়া লাগিল তাৰ বাবে এটা ব্ৰিক জাত,
আমিতো অকল আমাৰটো আনলিয়ে নহ'ব, গাহৰিটো আনিব, তাৰো জাত আছে। আমাৰ এনেকুৱা কিছুমান কমাৰ্চিয়েল হাইব্ৰিড আছে। এটা হ'ল আমাৰ লোকেল ভেৰাইটি, লোকেল যিটো স্থানীয় ব্ৰিডৰ কেঁচা গাহৰি জাত, সেইটো সদায় পোৱালি কমকৈ দিয়ে। বৰত কয় অমৰ ঠাকৰি, হয় না? অমৰ ঠাকৰি বুলি কয়নে? সেই জাতটো তাৰমানে সদায় পোৱালি কম দিয়ে। সেইকাৰণে যদি আমি ক্ৰছ কৰোঁ মাংসৰ বাবে, বুজি পাইছে? আপুনি যিটোৱেই নকৰক, এনে যিকোনো ব্ৰিড চিলেকশ্যন কৰিব পাৰে, আছে স্পেচিফিক ব্ৰিড। গতিকে আপোনালোকে যিকোনো এটা চিলেকশ্যন কৰক, কৰি আপুনি যদি ব্ৰিডিং কৰে, আৰ্টিফিচিয়েল ইনচিমিনেশ্যন যদি ব্যৱস্থা আছে সেইটো কৰক, নহ'লে বুন্দা ৰাখি বা বৰ এটা ৰাখি পেলাই বা মতা এটা ৰাখি আৰম্ভ কৰক। সেইটো হ'ল ব্ৰিডিং। আৰু আপোনাৰ মাংসৰ কাৰণে হ'ল আপুনি বিভিন্ন চ'ৰ্চৰ পৰা আনি পেলাই পোৱালি এটা ৰাখি সেইটো মাংসৰ কেষ্ট্ৰেশ্যন কৰি ৰাখি সেইটো মাংসৰ কাৰণে ব্যৱস্থা কৰক। কিন্তু এটা কথা আৰু এতিয়া মনতে আৰু এটা লোকেল মোৰ আহি গ'ল, আমি খাচী কিয় কৰিব লাগে? কেষ্ট্ৰেশ্যন বুলি কৈছোঁ, ইংলিছত কেষ্ট্ৰেশ্যন বুলি কয় দেই বাইদেউ। কেষ্ট্ৰেশ্যন মানে কি? খাহী কিয় কৰিব লাগে? মাংসৰ কোৱালিটিটো আমি বুন্দাটো খাটলে কেনে লাগে, চেক্সুৱেল অৰ্ডাৰ এটা আহে নে নাই, গোন্ধ এটা আহে নে নাই, সেইটো আমাৰ জনপ্ৰিয়তা কম। আমি সেইটো নাখায় মানুহে, তাৰ গোন্ধ এটা আছে। যেনে ছাগলী এটা মতাৰ সচতা আছে, কেনে গোন্ধ ওলায়, হয়নে? গতিকে এইকাৰণে আমি খাহী কৰিব লগা হয়। তাৰ কৰিলে আমি মাংসৰ কোৱালিটিটো ধুনীয়া হয়, এচেপ্টেবল হয়, আৰু তাৰমানে মানুহে এইটো মানে আগ্ৰহী হয় সেইটোৰ পৰা। যেতিয়া মাংসটো বেছিকৈ বিক্ৰী হ'ব, যেতিয়া চবেই খাব, তেতিয়া আমাৰ প্ৰফিটটো বেছি হ'ব না নাই ফাৰ্মখনত? গতিকে আমাক লাগে প্ৰফিট। গতিকে আপোনালোকে কেষ্ট্ৰেশ্যনটো কৰিবই, বুজি পাইছেনে? এতিয়া পোৱালি প্ৰডাকশ্যনটো আপোনাৰ, এতিয়া আমি চিলেকশ্যনটো আহিল। এই পোৱালি চিলেকশ্যন কৰিব লাগিলে আপোনালোকে মাইকী পোৱালিটো সদায় 2-3 মাহৰ পোৱালি চিলেকশ্যন কৰিব, আৰু মতাটো সদায় 2 মাহমান বেছি হ'ব লাগে সঁচৰ কাৰণে ৰখা। এইখিনিলৈকে ক্লিয়াৰ? এইটা এটা ভুল ধাৰণা। আমাৰ ভাই ভনীৰ মাজততো বিয়া নহয়, তাৰ নিশ্চয় কিছুমান কাৰণ আছে। ঠিক তেনেদৰে আপুনি যিজনৰ পৰা আপুনি গাহৰিটো মাইকীটো চিলেকশ্যন কৰিব, ছাপ'জ এই দাদাজনৰ পৰা কৰিলে, এইখন ফাৰ্মৰ পৰা কৰিলে, মতাটো সদায় এইজন বাইদেউৰ পৰা কৰিব। তেতিয়া ইনব্ৰিডিং বুলি কোৱা হয়। তাৰমানে সিহঁতৰ মাজত ক্ৰছটো তাৰমানে ঘৰুৱা হেৰি নহয়, ভাই ককাৰ মাজত ব্ৰিডিং নহয়। তেতিয়া আমাৰ সেইটো হ'লে কিছুমান আমাৰ জেনেটিকেল ডিফেক্ট থাকে, ধৰ পোৱালি প্ৰডাকশ্যন কম হ'ব, বেয়া পোৱালি জন্মিব, এভলশ্যন হ'ব। গতিকে সেইবিলাক আমাৰ লাভ হ'ব জানো? তেনে কৰিলে লছ হ'ব। গতিকে আপোনালোকে পোৱালি প্ৰডাকশ্যন কৰা সময়ত সদায় মাইকীজনী যিজনৰ পৰা আনিব বা যিখন ফাৰ্মৰ পৰা আনিব, এজন ফাৰ্মৰ পৰা নানিলে কথা নাই, বেলেগ ফাৰ্মত 2-3জনৰ পৰা আনক, কিন্তু মতাটো সদায় বেলেগ এজনৰ পৰা আনিব। হ'ব? এইখিনিলৈকে অ'কে আছে? এইখিনিলৈকে অ'কে আছে? অলপ মাত দি কওঁ অ'কে আছে, বৰ তেতিয়াই ভাল লাগিব। অ'কে, চিলেকশ্যন হৈ গ'ল। এতিয়া আমি গাহৰি ৰাখিলোঁ। এতিয়া হ'ল চিলেকশ্যন কৰোঁতে মাইকীটো সদায় চিলেকশ্যন কৰোঁতে আপোনালোকে ভুল নকৰিব। সদায় মাইকীটো গ্লেজিনিং থাকিব লাগে, উজ্জ্বলতা থাকিব লাগে, সৰু হ'ব লাগে গলটো, চকু দুটা ব্ৰাইট, আৰু থিয় দিলে সদায় ভৰি দুখন সমানে মাটিত পৰা হ'ব লাগে। তাৰ উপৰিও কি জানেনে? তাৰমানে যিহেতু আমি সেইটো ব্ৰিডিঙৰ কাৰণে আনিম, পোৱালি প্ৰডাকশ্যনৰ কাৰণে মানে, সেইকাৰণে তাৰ যিবিলাক যৌনাংগ সেইবিলাক সঠিক ঠাইত থাকিব লাগে। তেনেকুৱা মাইকীহে আপোনালোকে চিলেকশ্যন কৰক।